হে বন্ধুসকল নমস্কাৰ, মই জানমনে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। টাউনলৈ যাম, বেংকৰ কাম এটা আছে আৰু দোকানত অলপমান বস্তু আনো। আৰু আমাৰ গাঁৱলৈ যোৱা দলং এই দুখন বনাই আছে, এখন কমপ্লিট হ'ল, এইখন নাই হোৱা, হ'ব আৰু কমপ্লিট। তাৰপিছত মানুহৰ কাৰণে বহুত ভাল হ'ব। ৰ'দটো চোকা, কেনেকুৱা ৰ'দ দিছে। এইপিনে আহিব নোৱাৰি যে, এইপিনে আগৰ পিনে গাড়ীখন ঘূৰাই নিব, মই এইপিনে খোজকাঢ়ি যাওঁ। ৰ'দটো সাংঘাতিক চাহকৈ ওলাইছে, বহুত দিন ভিডিঅ' বনাই নাই, গাটো বৰ ঠিক নাছিলে, সেইকাৰণে ভাবিছোঁ আজি টাউনলৈ যোৱা ভিডিঅ' এটা বনাই দিওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইখন দলং বনাই থকা আছে, এইখন আমাৰ তালৈ যোৱা দলংখন ওলাব। আৰু এইখন পূৰা মাটি পেলাই থকা হৈছে। এইখন কমপ্লিট হ'ল, এইখন কমপ্লিট হোৱা নাই, এইখন কমপ্লিট হোৱা নাই, এইবোৰ কমপ্লিট হ'ল। আৰু আহি আছোঁ, গৈ পোৱাগৈ নাই, ইমান ৰ'দটো তেনেকৈ দিছে। আৰু লগত এজন যাব, সেইকাৰণে ইপিনে আছে, গৈ আছোঁ। তেখেতো যাব বুলি কৈছে, লগত যাম 2জন, আমি মানে 3জন যাম। বজাৰ সমাৰ কৰিব লাগিব, বজাৰ কথা আৰু দোকানৰ বস্তু আনিবলৈ, বেংকৰ অলপ কাম আছে, সকলো কাম কৰিব লাগিব। 11টা বজাত দেৰি হ'ল অহা, কি হয় গৈ টাউন পাই লওঁগৈ। আহি চাহ থকা জেগা পাইছোঁ, আলি কিনাৰত এইবোৰ বাঁহ গছ আছে, তাতে অকণমান দেখাত হাত পৰিছে, ইমান গৰম লাগিছিলে দেই। এতিয়া আমি এখেত আৰু মই যাম, গগৈ ষ্ট'ৰ পাইছোঁ, আহি পিনি গাড়ী অহা নাই, আহি ৰৈ আছোঁ, যাম আৰু এটা বস্তু দেখাই দিম আপোনালোকক। এইটো বস্তু দেখিছেনে, এইটো কি ৰথৰ চকা, আগতে ব্যৱহাৰ কৰিছিলে। কি ৰথৰ চকা আপোনালোকে জানে যদি কমেণ্ট কৰক, এইটো কি বস্তু হয়। এইটো এটা আছে ৰথৰ চকা, বহুত পুৰণীয়া হয় আমাৰ এহেঁতৰ ঘৰত। আৰু এইটো কি বেঙেনা কওক, এইটো খাই বহুত ভাল লাগে। কি বেঙেনা কওকচোন, জানে যদি। কি বেঙেনা এইটো কৈ দিয়কচোন, মই ককাই কৈ দিব, কি বেঙেনা এইটো কওক, কি বেঙেনা বুলি কয় এইটো? মালিকে নাজানিলে কেনেকৈ হ'ব, সেইটো কি বেঙেনা। খাই বেলেগ মজা লাগে কিন্তু বেঙেনাটো দেই। ভিতৰত যাওঁ, সিহঁতৰ ভিতৰতো বহোঁগৈ। ভিতৰত সোমাই আহিছোঁ, মানুহ চানুহ নাই। সেইপিনে সেইখন গাড়ীখন আহি গ'ল, এতিয়া যাম। ইয়াত বহি আছোঁ, মানে কোৱাইদেউটোৱে, মানে দোকানৰ মালিকটোৱে, এইপিনে দোকানৰ মালিকটোৱে ভাত খাব গৈছে। ভাত খাই আহিলে মানে যামেই আৰু। ভিতৰটো শেষলৈকে চাই থাকক। আমি আহি মেইন হাইৱেত উঠিলোহি। ৰাস্তা কি চক না কি, একদম মজা ৰাস্তা বনাইছে। গৈ থাকোঁ, দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকক, কি বস্তু লওঁ। আহি আছোঁ, গৈ পোৱাগৈ নাই, পামগৈ আৰু। কি ক'ব আপুনি? বাঢ়িছে লোৱা, আপোনাৰ কি বাঢ়িছে? আহি পাই গ'লোহি ধেমাজি। ৰ'দ দেখিছে নাই কেনেকুৱা দিছে। মাস্কখন লগাইছোঁ, মাস্কখন জৰুৰী হয় টাউনত, মাস্কখন জৰুৰী হয়, মাস্কখন লগাই লৈছোঁ। পাই গৈছোঁহি, এতিয়া বেংকত সোমাম, কামমান কৰিবলৈ আছে, কামমান কৰি লওঁ। বেংকৰ পৰা অহা হৈ গ'ল, এতিয়া বস্তু অলপমান আছে, বস্তু অলপমান লৈ লওঁগৈ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইখন দোকানতে বহি আছোঁ, লিলেনৰ দোকানত বস্তু নিব আহিছোঁ, অকণমান বহি লৈছোঁ, অকণমান বস্তু লৈ যাম আৰু। চাপ্পাই দোকানত তামাম বস্তু আছে, ধেমাজিৰ চবচে ডাঙৰ দোকানখন হয় এখন। বহি লৈছোঁ অলপমান লিলেনৰ দোকানত, তাত বহি বস্তু লৈ গৈ আছোঁ আৰু। ঘূৰি আছোঁ, যাব পৰা নাই, ধেমাজি গোটেই ধুঁৱলি কুঁৱলি হৈ গৈছে। কি ক'ব পৰা নাই, বস্তু লৈ হোৱা নাই, যাম বুলি ভাবিছোঁ। হেই কি হ'ব, গৈ থাকোঁ।
যাবই পৰা নাই, সময় ইমান সময় হৈ গ'ল, যাবই পৰা নাই, কি হ'ব ইমান দেৰি হৈ গ'ল। আৰু মানুহ ভিৰ, কাইলৈ বোলে মুখ্যমন্ত্ৰী আহিব, সেইকাৰণে আজি অলপমান মানে ভিৰ হৈছে টাউনত। ধেমাজিত চাব পাৰে এনেকুৱা হৈছে ভিৰ, তাৰমানে এনেকুৱা অৱস্থা হৈছে টাউনত আজি। পূজা ঘৰত ৰৈ আছোঁ, পূজাৰ অলপমান বস্তু অলপমান লৈ যাবলৈ। কিমান দেৰি জানো, বহুত দেৰি হৈ গ'ল। তেতিয়াহ'লে পূজা বস্তু অলপমান লৈ লওঁ, তাৰপিছত ঘৰত গৈ আছোঁ। মাস্ক চাস্ক খুলি পেলালোঁ, টাউনত কৰোণা নাই বুলি কৈছে, সেইকাৰণে খুলি পেলাই দৰকাৰ নাই, জেপতে ভৰাই থৈছোঁ। আজি নিচিনা কিন্তু ধেমাজিত সাংঘাতিক ভিৰ আছে। আজি নিচিনা ভিৰ হোৱা নাই ন আগতে কেতিয়াও, আজি বেছি ভিৰ আছে। আজি পূৰা হাইৱে বন্ধ যে, আজি পূৰা ভিৰ হৈছে টাউনত। আজি বহুত কষ্ট হৈ গৈছে। আজি খোজকাঢ়ি খোজকাঢ়ি আহিছে, মেইন ৰোডত গাড়ী সোমাবলৈ দিয়া নাই, পিনে ঘূৰি আহিবলৈ দিছে। আহি পাই গ'লোহি, গা চা ধুই মেলি হ'লো, এতিয়া এই বহি আছোঁ, চাহ তাহ খাই উঠিছোঁ পোনে। আৰু আজি ভিডিঅ'টো ইমানেই। প্লিজ ভাল লাগিলে পালে যদি মানে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ তেনেহ'লে বাই।